हेलो गाइस नमस्कार মই এটা নতুন ভিডিও লৈ আপোনালোকে তো নিজে দেখিছে আমাৰ গুৱাহাটীখন যত নেকি গুৱাহাটীখন আমাৰ দেখিলি পুখুৰী এটো বিক্ৰী কৰা হৈছে আগতে নহয় জানো আপোনালোকে সবে দেখিছে বিক্ৰী কৰাৰ পিছত এটা অনুভৱ পাইছে না আপোনালোকে যে দেখিলি পুখুৰীখন যদিও বিক্ৰী কৰিছে কিন্তু আমাৰ গুৱাহাটী চহৰৰ মাজতে আছে কিন্তু এটা কথা মন কৰিছে না আপোনালোকে পৰিষ্কাৰ কেনেকুৱা হৈছে আপোনালোকক মই ভিডিওৰ যোগেদি দেখুৱাম বাইৰে লাইক কমেন্ট শেয়াৰ কৰি জনাব যদি বিদেশৰ হাতত গৈছে তথাপিতো জায়গাটো পৰিষ্কাৰ আমাৰ মাজতে আছে মানে হৃদয়ৰ মাজত বঢ়িয়া লাগিছে চাই যাওক আৰু আহিব নিজেও এদিন না কি কয় চাওকচোন ভিডিওটো আমাৰ ভিডিওটো চাই কেনেকুৱা পাইছে কেনেকুৱা সুন্দৰ পৰিবেশ আপোনালোকে চাই লওক এনেকুৱা জায়গা আপোনালোকে জীৱনত নাপাব আৰু বহুত বদলিছে আগত চাই আৰু বহুত চাফা হৈছে ভাল লাগিছে নিশ্চয় লাইক কমেন্ট কৰিব দে এটা ভিডিওটো চাই কেনে লাগিলে ভাল লাগিছে না আগত চাই বদলি গল আৰু সকলো ভাল হৈ গল উপভোগ কৰি ভাল লাগিছে যদি এটা লাইক আৰু কমেন্ট কৰিব দে কিন্তু পাহৰিব নালাগে কিতাপক গুৱাহাটীত আহিলে নিশ্চয় আপোনালোকে মোৰ ভিডিওটো চাই কিনে ক'ব বাহ ইমান ধুনীয়া হৈছে ন নিজে চাই যাব তথাপিতো ঠিক আছে অল দা বেষ্ট